নমস্কাৰ, মোৰ আন এটা নতুন ভিডিঅ'লৈ তোমালোক সকলোকে আদৰণি জনাইছোঁ। আজি মই তোমালোকৰ ক্লাছ 9ৰ অসমীয়া পাঠ্যপুথিৰ অন্তৰ্গত চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ মানৱ বন্দনা কবিতাটো আলোচনা কৰিম। মানৱ বন্দনা কবিতাটোৰ মাজেৰে কবি চন্দ্ৰকুমাৰ আগৰৱালাই পৃথিৱীত মানুহৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি মানুহে ইজনে সিজনৰ সহায়ক হৈ মৰম চেনেহেৰে পৃথিৱীখনক স্বৰ্গৰ দৰে সজাই ল'বলৈ সকলোকে ক'ব বিচাৰিছে। আহিছে মানুহ, গৈছে মানুহ, মানুহ মায়াপী জীৱ, মানুহোতৰ অন্ত নাইকিয়া, বুলিলে মৰত কিয়। আদিৰে পৰা পৃথিৱীত মানুহৰ আৱিৰ্ভাৱ ঘটিছে বা জন্ম হৈছে। যদিও পৃথিৱীৰ পৰা মানুহৰ মৃত্যু হৈ পৃথিৱীৰ পৰা মানুহ গৈছেগৈ, তথাপি আকৌ জন্ম নোহোৱাকৈ থকা নাই। এই যি অহা যোৱাৰ সোঁত, সেইটো কেতিয়াও শেষ হোৱা নাই। সেয়ে কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱে মানুহক মায়াপী জীৱ বুলি কৈছে। মানৱী জনম দিয়া উটুৱাই মানৱী কৰম হোতে, মানুহৰ মৰম বুজিবা মানুহে ধৰম যে মৰমতে। আমাৰ এই মানৱী জীৱনটো মানুহৰ কল্যাণৰ অৰ্থে মানুহৰ হিতৰ কাৰণে উৎসৰ্গা কৰি দিবলৈ কৈছে। মানুহে ইজনে সিজনক ভাল পোৱাই যে মানুহৰ ধৰ্ম, তাক সকলো মানুহে জানিব লাগিব বা বুজিব লাগিব। নহ'লে এই পৃথিৱীত মানুহৰ মৰম বুজিব পৰাকৈ পৃথিৱীত মানুহৰ বাহিৰে বেলেগ আৰু আন কোনো জীৱ নাই। মানুহেই লগ, মানুহেই সংগ, মানুহেই পৰাৎপৰ, এই যে পৃথিৱী স্বৰ্গতো অধিক মানুহৰ নিজাপি ঘৰ। পৃথিৱীত মানুহে ইজনে সিজনৰ লগত মৰম চেনেহেৰে থাকিব লাগিব। সুখ দুখ আৰু বিপদৰ সময়ত ইজনে সিজনৰ সাৰথি হ'ব লাগিব। আৰু আমি সকলোৱে আমাৰ পৃথিৱীখন নিজৰ বুলি লৈ সকলোৰে প্ৰতি মৰম ভালপোৱাৰ ভাৱ ৰাখি আমাৰ আপোন ঘৰ পৃথিৱীখনক স্বৰ্গতকৈও অধিক সুন্দৰ কৰি ল'ব পাৰিম। মানুহেই দেৱ, মানুহেই সেৱ, মানুহ বিনে নাই কেৱ, কৰা কৰা পূজা পাদ্য অৰ্ঘ্য লৈ, জয় জয় মানৱদেৱ। পৃথিৱীত মানুহেই দেৱতা স্বৰূপ, ইজনে সিজনৰ সেৱক আৰু ঈশ্বৰ বুলি কৈছে। ভগৱানক সকলোৱে বিশ্বাস কৰোঁ হয়নে, কিন্তু যিহেতু আমি কবিতাটোৰ মতে পঢ়ি আছোঁ হয়নে, কবিতাটো পঢ়ি আছোঁ, গতিকে কবিতাটোৰ মানুহৰ জয়গান গোৱাৰ বাবে এনেকৈ কৈছে। আৰু মানুহক ঈশ্বৰ গণ্য কৰি পূজা দিবৰ বাবে যি যি উপকৰণ আমি লওঁ হয়নে, উপকৰণ লাগে, তাক লৈ মানুহৰ জয়গান গাবলৈ সকলোকে ক'ব বিচাৰিছে।